মাধুৰীহঁতৰ ঘৰ পাহাৰৰ দক্ষিণ ফালে। যথেষ্ট ওপৰৰ এঢলীয়া ঠাইত বুলি মাধুৰীয়ে কৈছিল। মোক ছট পূজাৰ সময়ত প্ৰতিবাৰে মাতে যদিও যোৱা হৈ উঠা নাই। আপুনি কোনোবা ডাঙৰ মানুহলৈ ফোন কৰিছিল নেকি? কি ক'লে তেওঁ? মই মাধুৰীৰ উপস্থিতি পাহৰি গৈছিলোঁ। মোৰ পিছফালে থকা চকী টেবুল মোহাৰি পৰিষ্কাৰ কৰি কৰি আখাৰে তাই মোৰ মুখলৈ চালে। মই মনে মনে থকা দেখি মাধুৰীয়ে স্বৰ্গতোক্তি কৰিলে। আপোনালোকে ক'লে শুনিবই চাগৈ। মাধুৰীক কেনেকৈ কওঁ? আমি ক'লে ক'তো একো সলনি নহয় বুলি। ঠিক তেনে সময়তে আমাৰ চুবুৰীয়া মালতী শইকীয়া সোমাই আহিল মোৰ শোৱনি কোঠালৈ। আমাৰ চুবুৰীটোত এতিয়াও এক গ্ৰাম্য আন্তৰিকতা বিৰাজমান। নিসংকোচে চুবুৰীয়া মানুহে ইঘৰ সিঘৰলৈ পূৰ্বাভাস নিদিয়াকৈ অহা যোৱা কৰে। মালতী শইকীয়াৰ দেহত প্ৰাতঃভ্ৰমণৰ পোছাক। কোঠাত মাধুৰীক দেখি ক'লে, যাচোন মোলৈ পানী গিলাচ আনগৈ। মাধুৰী আঁতৰি যোৱাৰ লগে লগে মালতী মোৰ বিচনাখনতে বহিলেহি। তেওঁ অনুচৰেৰে চকু মুখত ভীতিৰ চাপ লৈ ক'বলৈ আৰম্ভ কৰিলে। একেবাৰে সমত শয্যা দেখি আহিলোঁ, বুজিছে? মাধুৰী আছে বাবে ক'বলৈ বেয়া লাগিল। এইবাৰ ইহঁতবোৰৰ কাৰো ঘৰ নাথাকে। বাছে বাছে পুলিচ আৰ্মি নামিছেহি। কেইবাখনো বুলডোজাৰ, হাতী ৪-৫টামান। চাৱনি সাজি বহিছে, বুজিছে? মোৰ বুকুখন কঁপিছে। মানুহ নমৰিলেই হয়। সেই দিনটো মই পাহৰিব পৰা নাই। এনে দিন আকৌ নাহক। কোনটো দিনৰ কথা কৈছে আপুনি? আচৰিত হৈ সুধিলোঁ মই। 12 বছৰ আগৰ সেই দিনটো। আপোনালোক এই ঠাইলৈ অহাৰ ঠিক কেইমাহমানৰ আগৰ কথা। ফৰেষ্ট ডিপাৰ্টমেণ্টে পাহাৰত এভকশ্যন কৰিছিল। কি জানো হ'ল, দুপৰীয়া সময়ত এজন মানুহ আমাৰ এই গলিটোৰে সোমাই আহি আমাৰ ঘৰবোৰৰ ভিতৰত সোমালেহি। ক'লে, আশ্ৰয় দিয়ক অকণমান। অলপ পাছত বাহিৰত ফটকা ফুটোৱাৰ দৰে শব্দ হ'ল। তাৰ পাছত মাৰিলে বুলি হুলস্থুল শুনিলোঁ। মানুহবোৰ ওলাই গ'ল বাহিৰলৈ। যাওঁতে চিঞৰ বাখৰ কৰি গৈছিল। এঘণ্টামানৰ পাছত গম পালোঁ, কন্দুৱা গেছ শূন্যলৈ গুলী ফুটোৱা পৰিস্থিতি এটা হৈছিল ঘাইআলিত। আমাৰ মিণ্টুৰ গাত গুলী লাগিল। মিণ্টুক আপুনি চিনি নাপাব। খুব মেইন ৰাস্তাতে জেৰক্স মেচিন এটা বহুৱাই ব্যৱসায় আৰম্ভ কৰিছিল। BA পাছ ল'ৰা, বৰ অমায়িক। সি হুলস্থুল শুনি বাহিৰত কি ঘটিছে চাবলৈ ওলাই আহিছিল। সেইদিনা ৰাতিলৈ হস্পিটেলত সি মৰিল। আমি সেইদিনা কোনো ভাত খাব নোৱাৰিলোঁ। সেই দিনটোৰ কথা কেনেকৈ পাহৰিম? টিভিত কালিৰে পৰা উচ্ছেদৰ কথা কৈছে। বাতৰি কাগজতো দিছে। মানুহবোৰলৈ বেয়া লাগে। যাবনো ক'লৈ? চৰকাৰে জেগা উলিয়াই দিয়াও নাই। শুনিছোঁ সিহঁতো ধনুকাৰ জাঠি জোং লৈ সাজু হৈছে। 12 বছৰ আগতেও এই নাটকখন দেখিছিলোঁ। ইমান দিনে পাহাৰত 10 গুণ মানুহ বাঢ়িল। মানুহবোৰ যদি খেদিবই লাগে, ঘৰ সাজি থাকিবলৈ দিছে কিয়? কথাবোৰৰ উৱাধি নেপাওঁ। মাধুৰীক ক'ব, বৰপুতেকটো ডেকা হৈছে। গণ্ডগোলবোৰত সোমাব নালাগে। মানুহ হানি বৰ ডাঙৰ হানি। ঘৰ ভাঙিলে সাজিব পাৰি, মানুহ গ'লে উভতি নাহে। মালতীয়ে একে লেঠাৰিয়ে কথাবোৰ উত্তেজনাৰে কৈ উশাহ ল'লে। মাধুৰীয়ে পানী এগিলাচ আনি মালতীক দিলে আৰু মোলৈ চাই ক'লে, বাইদেউ মই যাওঁগৈ নেকি? তহঁত যাবি ক'লৈ? যদি কাইলৈ তহঁতৰ ঘৰ চৰকাৰে ভাঙে, ঘৰ এটা পোৱালৈকে আমাৰ ঘৰতে থাকিবি নহ'লে। মাধুৰীয়ে স্বাভাৱিকভাৱেই হাঁহি দিলে। কি কয় বাইদেউ? আপুনি আমাৰ ঘৰৰ কথা নেজানে নহয়। কেনেকৈ আহিম? শাহুৰ শহুৰ বুঢ়ীক ক'ত ৰাখিম? ইফালে শহুৰ বুঢ়া আকৌ আহিছে। যোৱা 1 সপ্তাহ আমাৰ লগত আছেহি। ইমান মানুহ। মাধুৰীয়ে খিলখিলাই হাঁহি দিলে। অবাক নহৈ নোৱাৰি। ইমান বিপদৰ সময়ত মানুহে এইদৰে হাঁহিব পাৰেনে? মোৰ ল'ৰা ছোৱালী কেইটা অলপ দিন আপোনালোকৰ ঘৰত থাকিব পাৰিব, কিন্তু সদায় কেনেকৈ ৰাখিব? শহুৰ বুঢ়া কিমান দিন থাকিব নেজানো। কথাবোৰ কওঁতে অলপো দুশ্চিন্তা মুখত ফুটি নুঠিল মাধুৰীৰ। তোৰ ভয় লগা নাই? ভয় কৰিলে কি হ'ব? যি হ'ব হ'ব আৰু। মোৰ চিন্তা শহুৰ বুঢ়া কেতিয়া যাব সেইটোহে। এইবাৰ গ'লে আহিব নোৱাৰিব। বহুত বুঢ়া হ'ল। ইমান মানুহক খানা দিব নোৱাৰা হৈছোঁ মই। শহুৰ বুঢ়াই পইচা দিয়া নাই? নাই দিয়া। যাবৰ টাইমত পইচা নিদিলে খুজিম। শাহু শহুৰৰ হাতত যোৱাবাৰ পইচা দি গৈছিল, চব মদ আৰু চিকেন খাই উৰালে। মোক 1 টকা নিদিলে। মই যাওঁ এতিয়া। কালি কি হয় হ'ব আৰু। ৰচোন। মাধুৰী যাব খুজিও থমকি ৰ'ল। টেবুলৰ দুৱাৰটো টানি মোৰ পাৰ্চটো উলিয়াই টকা 300 মাধুৰীলৈ আগবঢ়াই ক'লোঁ, এয়া এডভান্স টকা নহয়, দৰমহাৰ পৰা নাকাটো, এনেই দিছোঁ। মাধুৰীয়ে মিচিককৈ হাঁহিলে আৰু আগ্ৰহেৰে টকাকেইটা লৈ ব্লাউজৰ ভিতৰত ভৰালে। তাই যাওঁতে কৈ গ'ল, কাইলৈ পাৰিলে আহিম। মালতী শইকীয়াই মোৰ মুখলৈ চালে। লাহেকৈ ক'লে, মাধুৰীহঁত বেলেগ জগত এখনত থাকে নহয়নে? শহুৰে ক'ত থাকেনো? যোৱা 7 বছৰ আগলৈকে তাইক মদাহী গিৰিয়েকে হালোৱাই গৰুক পিটা দি নিতৌ পিটিলে। চকু মুখ উকহি আহে কামলৈ আহোঁতে।
শহুৰেকটো নাৰেংকী সেনা ছাউনীৰ ষ্ট'ৰ কিপাৰ আছিল। বিহাৰী মানুহ। বিহাৰত ডাঙৰজনী ঘৈণীয়েক, ল'ৰা-ছোৱালী থাকে। ইয়াত মাধুৰীৰ শাহুৱেক লৈ পাহাৰৰ ওপৰত মাটি কিনি সংসাৰ কৰিলে। মাধুৰীৰ গিৰিয়েক ডাঙৰ ল'ৰা, তাৰ পাছত 4টামান ল'ৰা-ছোৱালী। সকলোৱে ভাগে ভাগে সংসাৰ কৰিলে। মাধুৰীৰ গিৰিয়েক মৰাৰ পাছত শাহুৱেকে মাধুৰীৰ ওপৰত উঠি ৰজা বহি ৰজা হ'ল। মাধুৰীয়ে অশেষ কষ্ট কৰিছে। শহুৰেক বিহাৰলৈ যায়, কিন্তু 2মাহমান কটাই আকৌ ঘূৰি আহে। মাধুৰীৰ মতে লালিগুড়ৰ ওপৰত মাখি পৰাৰ দৰে। শহুৰেকক এৰিব নোৱাৰে। ওখ-পাখ দেখনীয়াৰ শাহুৱেকজনী। মাধুৰীক শাহুৱেকৰ কাষত ফুটনিৰ দৰে দেখি। মুঠতে শাহুৱেকৰ বেতন নোপোৱা বান্দী এতিয়া তাই। মাধুৰী কোচবিহাৰৰ ছোৱালী আছিল। সৰুতে মাক-বাপেক হেৰালে। খুৰাকহঁতে মাটি-বাৰীবোৰ লৈ মাধুৰী আৰু 2জনী ভনীয়েকক য'তে ত'তে বিয়া দি নিষ্কণ্টক হ'ল। তাৰ ভায়েক এটা আছে। সি মাধুৰীক বৰ ভাল পায়। নুনমাটিৰ ফালে থাকে। দোকান এখন আছে। কাইলৈ মাধুৰীৰ ঘৰটো ভাঙিলে কি কৰিব, কলৈ যাব ক'ব নোৱাৰো। মোৰ কথাবোৰ শুনি মালতী শইকীয়া হুমুনিয়াহ কাহিলে। তেওঁ এইবাৰ খিৰিকীৰ কাষলৈ গৈ পাহাৰটোলৈ এনে সতৃষ্ণ নয়নেৰে চালে যেন কাইলৈৰ পৰা এই পাহাৰটো নিশ্চিহ্ন হৈ যাব। ৰাণু সোমাই সি লৰালৰিকৈ টিভি অন কৰি ক'লে, ৰচোন, কিবা বাতৰি দিছে নেকি?